মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ গাজ টেঙাৰ 3টা ৰেচিপি। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাবচোন। আহক এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। বাঁহগাজটো পিহনাত পিহি এনেকৈ মিহি কৰি ল'লোঁ। ইয়াৰে এভাগ বৈয়ামত ভৰাই ৰাখিম আৰু এভাগ আচাৰৰ কাৰণে ৰাখি থ'ম। বৈয়ামত ভৰাই থকাখিনিত নিমখ আৰু জলকীয়া ব্যৱহাৰ নকৰোঁ। কেতিয়াবা টেঙাৰ আঞ্জা খাবলৈ মন গ'লে ইয়াৰ পৰাই ব্যৱহাৰ কৰিম যে। টেঙাৰ আঞ্জাকণ আকৌ টেঙা হ'লেহে ভাল লাগে, জলকীয়া দিলে ভাল নালাগে। সেইকাৰণে মই ইয়াত জলকীয়া নিদিওঁৱে। কাজি নেমু এফাল চেপি দিম, নেমু নিদিলেও হৈ যায়, পিছলৈ নিজেই টেঙা হ'ব। মই অকণমান চেপি দিছোঁ। ইয়াৰ পৰা মাজে মাজে উলিয়াই চাটনি বনায়ো খাব পাৰিম। এয়া চাটনি বনাবলৈ লৈছোঁ। গাজ টেঙা উলিয়াই ল'লোঁ। ইয়াৰ ওপৰত মই কাটি থোৱা পিঁয়াজ দি দিছোঁ। এয়া জলকীয়া দিছোঁ, নিমখ দিলোঁ আৰু কেঁচা মিঠাতেল দি ভালকৈ সানি ভাতৰ লগত মাজে মাজে খাই থাকিম। এয়া আকৌ পাতলকৈ কাটি লৈছিলোঁ ভাজি বনাবৰ কাৰণে। কেৰাহীত তেল দি ল'লোঁ। তেলখিনি গৰম হৈ গৈছে। কাটি থোৱা পিঁয়াজ আৰু নহৰু একেলগেই মই দি ভাজিম। ৰঙচুৱা নোহোৱালৈকে ভাজি থাকিম। এয়া ভজা হৈ গৈছে। ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দিম। নিমখ হালধি দিয়াৰ পাছত ভালকৈ ভাজিম। এতিয়া পাতলকৈ কাটি থোৱা গাজখিনি দি দিম। এতিয়া অকণমান তিতিকি নিচিনা লাগিব, পিছলৈতো গাজ টেঙা হৈ যাব। টেঙা হোৱাৰ পিছত আকৌ ভাজি খাই ভাল নালাগিব। এনেকৈ কোনে কোনে খাই বাৰু কমেণ্ট কৰি জনাবচোন। ইয়াত এতিয়া মই অকণমান খাৰ ব্যৱহাৰ কৰিম। খাৰ দিয়া গাজ ভাজি কোনে কোনে খাইছে বাৰু? আমি এনেকৈ খাওঁ। ভালকৈ মিহলাই ঢাকন মাৰি সিজিবৰ কাৰণে থৈ দিম। এয়া ঢাকন খুলি লৈছোঁ। এয়া চাওকচোন, গাজ আৰু খাৰ ভাজি হৈ গৈছে। এতিয়া নমাই থৈ দিম। প্লেট এখনত কাঢ়ি থৈছোঁ। এয়া চাওকচোন, ইমান ধুনীয়া হৈছে। আৰু এফালে মই আচাৰ বনাম বুলি কৈছিলোঁ নহয়, ইয়াত নিমখ আৰু হালধি দি পেলাই ৰ'দত অকণমান সময় ৰ'দাম। এয়া ৰ'দৰ পৰা আনি বাতি এটাত ভৰাই ল'লোঁ। এয়া ভোট জলকীয়া আচাৰ বনাই থৈছিলোঁ মাজতে, তাৰ পৰাই অকণমান ব্যৱহাৰ কৰিছোঁ। বেলেগ জলকীয়া মই দিয়া নাই। খৰিচাৰ সৈতে আকৌ ভোট জলকীয়া দিহে আচাৰ খাই ভাল লাগে, সেইকাৰণে মই বনাই থোৱা আচাৰেই ব্যৱহাৰ কৰিছোঁ। ইয়াত পৰিমাণ চাই পেলাই কেঁচা মিঠাতেল দিছোঁ। ইয়াত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। মছলা দিলে ইয়াৰ যিটো নিজা টেষ্ট সেইটো নাইকিয়া হৈ যায়। এনেকৈ এতিয়া মই বৈয়াম এটাত ভৰাই ৰাখিম। ইয়াত এতিয়া মই ভৰাই ৰাখিম। এয়া ভৰাই হৈ গ'ল। ইয়াৰ ওপৰত কেঁচা মিঠাতেল অকণমান দি মাজে মাজে টান ৰ'দ কেইটামানত ৰ'দাম। এয়া ৰ'দত দি থ'লোঁ।